ওম শান্তি। আজি 17 জানুৱাৰী 2025 সাকাৰ মুৰলীৰ পৰা কাহিনী। কমলা আৰু মীৰা দুয়ো ঈশ্বৰীয় জ্ঞান লাভ কৰাৰ কেইবা বছৰো পাৰ হ'ল। আজি বহুদিনৰ পৰা কমলাই মন কৰি আছে যে মীৰা বহুত অন্যমনস্ক হৈ থাকে আৰু ঈশ্বৰীয় জ্ঞানৰ পাঠ গ্ৰহণ কৰিবলৈও মাজে মাজে নহাকৈ থাকে। কমলাই ভাবিলে যে এই বিষয়ে মীৰাৰ লগত কথা পতা ভাল হ'ব। পিছদিনা কমলাই মীৰাক লগ ধৰি সুধিলে, তোমাৰ কি হ'ল মীৰা? আজিকালি তুমি কিবা অন্যমনস্ক হৈ থকা যেন লাগে। তদুপৰি মাজে মাজে ক্লাছলৈকো নাহা, কথাটো কি? মীৰাই উত্তৰ দিলে, তুমি ঠিকেই ধৰিছা কমলা। কি কৰিম কোৱা, মই দেখোন কিবা একো পুৰুষাৰ্থই কৰিব নোৱাৰোঁ। কমলাই বৰ স্নেহেৰে আৰু গভীৰ আত্মবিশ্বাসেৰে মীৰাক ক'লে, মীৰা, তুমিতো ঈশ্বৰীয় জ্ঞানৰ আধাৰত নিজৰ পৰিৱৰ্তন সাধন কৰি আনকো মুক্তি, জীৱন মুক্তিৰ ৰাস্তা দেখুওৱা বিশেষ আত্মা। চোৱা মীৰা, আমি শুভ মন আৰু ধনেৰে ঈশ্বৰীয় শ্ৰীমতৰ আধাৰত এই বিশ্বতেই ৰামৰাজ্য প্ৰতিষ্ঠা কৰাৰ সেৱাত ব্ৰতী হৈছোঁ। স্বয়ং পৰমাত্মাই আমাক অব্যক্ত ফৰিষ্টা ভৱ এই বুলি বৰদান দি থৈছে। পৰমপিতা পৰমাত্মাক এই বিশ্বত প্ৰত্যক্ষ কৰাবলৈ এতিয়া আমি আমাৰ একাগ্ৰতা শক্তি বঢ়াব লাগিব আৰু বাবাৰ প্ৰতি অসীম প্ৰেমেৰে ভৰপূৰ হ'ব লাগিব। কমলাৰ কথাখিনিয়ে মীৰাৰ মনত উৎসাহৰ ঢৌ বোৱাবলৈ ধৰিলে আৰু তেওঁ শ্ৰীমতত চলি পবিত্ৰতা ধাৰণ কৰি বাবাক প্ৰত্যক্ষ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হ'ল। ওম শান্তি।